নমস্কাৰ আজিকালি যদি আমি টিভিৰ বিজ্ঞাপনবিলাক চাওঁ তেতিয়া আমি লক্ষ্য কৰোঁ যে বহুতো ডাঙৰ সেলিব্ৰিটি বিভিন্ন ধৰণৰ ব্ৰ্যান্ডৰ সাপ্লিমেন্টৰ ওপৰত এডভাৰটাইজমেন্ট কৰে আৰু সেই এডভাৰটাইজমেন্টবিলাক চাই প্ৰভাৱিত হৈ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে তেনেকুৱা সাপ্লিমেন্টবিলাক ব্যৱহাৰ কৰে কিন্তু এনেকুৱা সাপ্লিমেন্টবিলাক সঁচাই ব্যৱহাৰৰ প্ৰয়োজন নে আজি আপোনালোকৰ আগত মই তাৰ বিষয়ে আলোচনা কৰিম আৰু আজি আপোনালোকৰ আগত প্ৰটিনেক্স নামৰ সাপ্লিমেন্টৰ ওপৰত আলোচনা কৰিম ইয়াৰ আগতে প্ৰথমে জানি লও সাপ্লিমেন্ট আমি কেতিয়া ইউজ কৰো যেতিয়া আমি খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ম্যাক্ৰোনিউট্ৰিয়েন্টছ আৰু মাইক্ৰোনিউট্ৰিয়েন্টছ খিনি নাপাও তেতিয়া আমি সাপ্লিমেন্ট হিচাপে বাহিৰৰ পৰা ইয়াক ব্যৱহাৰ কৰো ইয়াৰে এটা সাপ্লিমেন্ট হৈছে প্ৰটিনেক্স ইয়াৰ প্ৰটিনেক্সৰ বিষয়ে জানিবৰ কাৰণে আমি প্ৰটিনেক্সৰ পিছফালে প্ৰটিনেক্স নামৰ সাপ্লিমেন্টৰ পিছফালে যিখিনি কম্পোনেন্ট লিখা আছে তাৰ বিষয়ে অলপমান পঢ়ি লও ভালকে ইয়াত প্ৰথমে লিখা আছে পাৰ 100 গ্ৰাম প্ৰটিনেক্স সাপ্লিমেন্টৰ পৰা আমি 30.34 গ্ৰাম প্ৰটিন পাও আৰু পাৰ সাৰ্ভিং এবাৰ সাৰ্ভত 30 গ্ৰাম থাকে আৰু সেই 30 গ্ৰামৰ পৰা আমি 10.2 গ্ৰাম প্ৰটিন পাও এইখিনি সব ঠিকই আছে কিন্তু পাৰ সাৰ্ভিং আপুনি যদি এবাৰ প্ৰটিন 30 গ্ৰাম প্ৰটিনেক্স লয় আৰু তাৰ পৰা আপুনি 8.7 গ্ৰাম সুগাৰ পাব অৰ্থাৎ 10.2 গ্ৰাম প্ৰটিনৰ কাৰণে আপোনাকে প্ৰায় 2.5 চামুচ চেনি ল'ব লাগিব আৰু তাৰ তলত লিখা আছে যে আপোনাকে এক্সট্ৰা টেষ্ট বিচাৰে সোৱাদ বিচাৰে তেতিয়ালে প্ৰায় 1 চামুচ চেনি আপোনাকে এক্সট্ৰা ল'ব পাৰে অৰ্থাৎ আপোনাকে 10.2 গ্ৰাম প্ৰটিনৰ কাৰণে 3 চামুচ চেনি ল'ব পাৰে যেটো মই ভাবো হেলথি দেহৰ কাৰণে হেলথি নহয় এতিয়া আহিছো ইয়াৰ তলত লিখা থকা ভিটামিনছ বিলাকৰ ওপৰত আলোচনা কৰো প্ৰথমতে আছে কেলছিয়াম আপোনালোকৰ প্ৰটিনেক্সৰ পাৰ সাৰ্ভিঙত আছে 135 মিলিগ্ৰাম কিন্তু আমাক এজন নৰমেল মানুহক আমাক প্ৰায় 1000 মিলিগ্ৰাম প্ৰটিন কেলছিয়াম লাগে ইয়াৰ পিছত আমি আলোচনা কৰো ভিটামিন ডি ইয়াত উল্লেখ থকা মতে ভিটামিন ডি আছে 2.5 mcg অৰ্থাৎ প্ৰায় 100 আয়ু কিন্তু আমাক দৈনিক ভিটামিন ডি দৰকাৰ হয় প্ৰায় 600 পৰা 1000 আয়ু ইয়াত দেখা যায় যে আমাক দৈনিক যিখিনি পৰিমাণৰ ভিটামিন ডি দৰকাৰ সেই হিচাপত যদি ইয়াত প্ৰটিনেক্সত যিখিনি সাপ্লিমেন্টত যিখিনি ভিটামিন ডি আছে সেই হিচাপত বহুত কমকৈ পোৱা যায় ঠিক তেনেদৰে বাকিবিলাক ভিটামিন যিবিলাক ইয়াত উল্লেখ আছে আমি যদি চাব যাওঁ এটা কৈ চাব যাওঁ যিখিনি আমাক দৰকাৰ হয় সেই হিচাপত প্ৰায় 3 পৰা 4 গুণ কমকৈ আছে গতিকে ইয়াৰ পৰা দেখা যায় যে আমাক দৈনিক যিখিনি পৰিমাণৰ ভিটামিনৰ দৰকাৰ হয় সেইখিনি ভিটামিনৰ কিছু এটা সংখ্যক এই সাপ্লিমেন্টটোৱে পূৰণ কৰিব পাৰিব গতিকে মই ভাবো যে এইখিনি কিছু সংখ্যক ভিটামিন পূৰণৰ বাবে আমি ইমান খৰচ কৰি এই সাপ্লিমেন্টটো লোৱাৰ কোনো দৰকাৰ নাই ইয়াৰ ফলনি আমি যদি খাদ্যৰ প্ৰচুৰ পৰিমাণে আমি যদি প্ৰটিন জাতীয় খাদ্য খাওঁ লগতে যদি আমি খাদ্যত যদি শাক-পাচলি বা বতৰ ফল-মূল বিলাক ইউজ কৰো তাৰ পৰা আমি প্ৰয়োজন যিখিনি আমাক ভিটামিনৰ দৰকাৰ হয় সেইখিনি ভিটামিন আমি পুৰাব পাৰিম ইয়াৰ উপৰি প্ৰটিনেক্স সাপ্লিমেন্টৰ পিছফালে লিখা আছে যে ইয়াত পোৱা প্ৰটিনখিনি পিনত প্ৰটিনৰ পৰা লোৱা হয় অৰ্থাৎ বাদামৰ পৰা এইখিনি প্ৰটিন পোৱা হয় ইয়াৰ আগতে আমি জনা উচিত যে পিনত প্ৰটিনক আমি কেতিয়াও কমপ্লিট প্ৰটিন বুলি নকওঁ কাৰণ কমপ্লিট প্ৰটিন হ'বলৈ যিখিনি 9টা এমিনো এসিড প্ৰয়োজনীয় এমিনো এসিড থাকে সেই গোটেইখিনি এমিনো এসিড পিনতত পোৱা নাযায় গতিকে ইমান পইচা খৰচ কৰি যদি আমি কমপ্লিট প্ৰটিন নাপাও তেনেকুৱা প্ৰটিন সাপ্লিমেন্ট লোৱাৰ প্ৰয়োজনীয়তা বাকো আমি এই সাপ্লিমেন্টৰ পৰা সামান্য পৰিমাণৰ প্ৰটিন পাবৰ কাৰণে আমি বহুত পৰিমাণৰ চেনিও একেলগে কনজিউম কৰিব লগা আছে গতিকে যদি আমি এনেকৈ বছৰ ধৰি এই সাপ্লিমেন্ট ইউজ কৰি থাকো তেতিয়ালে পাছৰ পৰ্যায়লৈ আমাৰ বহুতো হেল্থ প্ৰবলেম দেখা দিব পাৰে সেই কাৰণে এনেকুৱা সাপ্লিমেন্টৰ পৰা আঁতৰি থাকি আপোনালোকে যদি খাদ্য অভ্যাস চেঞ্জ কৰে অৰ্থাৎ খাদ্যত প্ৰচুৰ পৰিমাণৰ প্ৰটিন জাতীয় খাদ্য লগতে বতৰৰ শাক-পাচলি বা ফল-মূল আদি ইউজ কৰে তেতিয়ালে মই ভাবো যে আপোনালোকৰ দেহৰ কাৰণে হেতুই বেছি উপকাৰী হ'ব ধন্যবাদ